নমস্কাৰ, মোৰ নতুন ইউটিউব চেনেলটিৰ এই নতুন ভিডিঅ'টিলৈ তোমালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিয়ে মোৰ চেনেলটিয়ে 1000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে। সেইবাবে মোৰ এই চেনেলটিৰ ছাবস্ক্ৰাইবাৰসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব নকৰাকৈ চাই আছা, তোমালোকেও ছাবস্ক্ৰাইব কৰি ল'বা। আগলৈ মই এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'বোৰ দি যাম তোমালোকৰ বাবে। এতিয়া তোমালোক মোৰ এই চেনেলটিৰ একোজন সদস্য হৈ পৰিলা, পৰিয়ালৰ একোজন হৈ পৰিলা। তোমালোকে এই চেনেলটিক আঁকোৱালি ল'বা আৰু মৰম চেনেহ কৰিবা, আগলৈ যাতে মই আগুৱাই যাব পাৰোঁ। আৰু তোমালোকে মোৰ এই চেনেলটিৰ ভিডিঅ'বোৰৰ পৰা উপকৃত হ'ব পাৰিছানে নাই, কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা। বৰগীতৰ কেইটামান প্ৰশ্ন উত্তৰ ভিডিঅ' তোমালোকৰ বাবে লৈ আহিছোঁ 2 মাৰ্কৰ। চাই যোৱাচোন। সূত্ৰমাত্ৰাশীলতা শব্দটোৰ অৰ্থ কি? ইয়াৰ দ্বাৰা কাৰ কথা কোৱা হৈছে? সূত্ৰমাত্ৰাশীলতা শব্দটোৰ অৰ্থ হৈছে শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোঁতা। আন এটা অৰ্থ হ'ল বেদক উদ্ধাৰ কৰোঁতা। ভগৱান বিষ্ণুৰ এক অৱতাৰ হ'ল শ্ৰীকৃষ্ণ। বৰগীতটিত সূত্ৰমাত্ৰাশীলতা বুলি শ্ৰীকৃষ্ণকে কোৱা হৈছে। কুৱেশ্যন নম্বৰ 2, বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম কি? আনচাৰ: বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম হ'ল কেশী বিনাশন, মধুৰিপু আৰু সুৰনাখী। কুৱেশ্যন নম্বৰ 3, বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণক কিয় মহানন্দ কন্দ বুলি কিয় কোৱা হয়? আনচাৰ: ভগৱান শ্ৰীকৃষ্ণ চিৰন্তন সত্য আৰু সনাতন। তেওঁ পৰম মংগলময়। তেখেতৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰিলে মানুহৰ মুক্তি লাভ হয়। অসুৰসকলক দমন কৰি তেওঁ পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল। সেয়েহে পৰম আনন্দৰ মূল বা কাৰণ হৈছে ভগৱান শ্ৰীকৃষ্ণ। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণক মহানন্দ কন্দ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 4, শ্ৰীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল? আনচাৰ: শ্ৰীকৃষ্ণই মৎস্য অৱতাৰত বেদসমূহ উদ্ধাৰ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণৰ দশ অৱতাৰ প্ৰথমটো অৱতাৰ হৈছে মৎস্য অৱতাৰ। এই অৱতাৰত বিষ্ণুৱে অৰ্থাৎ শ্ৰীকৃষ্ণই মৎস্য বা মাছৰ ৰূপ ধাৰণ ধৰি প্ৰলয় জলৰ পৰা 4 বেদসমূহ আৰু প্ৰথম মনু আৰু শতৰূপাক উদ্ধাৰ কৰিছিল। সেই প্ৰলয়ত সমগ্ৰ পৃথিৱী ডুব গৈছিল। মনুৱে তেওঁৰ লগত 7 জন ঋষি আৰু শতৰূপাক লৈ সেই প্ৰলয়ৰ অন্তত পৃথিৱীত পুনৰ জীৱনৰ পাতনি মেলিছিল আৰু তাৰ পৰাই পৃথিৱীত মানৱ জাতিৰ ৰক্ষা পৰিছিল। কুৱেশ্যন নম্বৰ 5, বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে? আনচাৰ: শ্ৰৱণ মানে শুনা কাৰ্য আৰু স্মৰণ মানে অভিজ্ঞান বা মনত পেলোৱা কাৰ্য।
ভক্তই যেতিয়া সঁচা অন্তৰেৰে ভগৱানৰ নাম স্মৰণ কৰে তেতিয়া ভগৱানে সকলো বিপদৰ পৰা ভক্তক উদ্ধাৰ কৰে। ভগৱান শ্ৰীকৃষ্ণ মহিমা অপাৰ। তেওঁৰ নাম শুনা বা স্মৰণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পবিত্ৰ হয় আৰু উদ্ধাৰ হয়। এইজন ভগৱানেই প্ৰলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল। আজিলৈ এইকেইটাই আছিলে 5টা কুৱেশ্যন আনচাৰ। ভিডিঅ'টিৰ প্ৰশ্ন উত্তৰকেইটা পাঠ কৰোঁতে ক'ৰবাত ভুল ত্ৰুটি ৰৈ যাব পাৰে। উচ্চাৰণে হওক বা শব্দৰ খেলিমেলি হওক, ভুলতে ৰৈ যোৱাবোৰ তোমালোকে শুধৰাই ল'বলৈ চেষ্টা কৰিবা, নতুবা মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা। ক'ৰবাত যদি ভুল ৰৈ গৈছে, মানুহ মাত্ৰে ভুল, ক'ৰবাত ভুল ৰৈ যাব পাৰে, তোমালোকে ক্ষমা কৰি দিবা আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা। ধন্যবাদ।